হেল্ল' এভৰিৱান, আজি মই আপোনালোকৰ ওচৰত ৰঙা জলকীয়াৰ আচাৰ শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু ইয়াৰ বাবে যি যি সামগ্ৰীৰ প্ৰয়োজন হ'ব এইবোৰ চাওকচোন। এয়া হৈছে ৰঙা জলকীয়া, মই আগতে কাটি লৈছোঁ। আৰু ইয়াত আছে গোটা ধনিয়া 3 চামুচ, জিৰা আছে 2 চামুচ, আৰু আজৱাইন আছে 1 চামুচ, আৰু মেথি গুটি আছে 1 চামুচ। আৰু এয়া হৈছে সৰিয়হ, ক'লা সৰিয়হটো। আপোনালোকে চাই থাকক মই কিদৰে আচাৰ বনাওঁ। আচাৰৰ বাবে মই এই মছলাখিনি আগে অলপ ভাজি ল'ম শুকানকৈ। এইখিনি ভাজা হৈ গৈছে, এতিয়া মই এইখিনি নমাই মিক্সিত গুড়ি কৰি ল'ম। এতিয়া মই আচাৰৰ বাবে তেল গৰম কৰিম। এই তেল আমাৰ গৰম হৈ গৈছে, ধোঁৱা ওলাইছে। ইমানো গৰম কৰিব নালাগে যাতে তেলখিনি জ্বলি যায়। মই এতিয়া অলপ ঠাণ্ডা হ'বলৈ থ'ম তেলখিনি। এতিয়া আমি জলকীয়াখিনি দি আছোঁ। এতিয়া তেলখিনি ঢালি দিলোঁ। মছলাখিনি ইয়াতে ঢালি দিলোঁ। এতিয়া এইখিনি ভালদৰে লৰাই দিম। এতিয়া আমি ইয়াতে হালধিৰ গুড়ি 1 চামুচ দিম কালাৰৰ বাবে। নিমখ দিম 3 চামুচ। ক'লা জিৰা 1 চামুচ দিম। এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম। ভালদৰে মই মিহলাই ল'লোঁ আচাৰ। এইদৰে বনালে আপোনালোকে বহুত দিনলৈ ষ্ট'ৰ কৰি ৰাখিব পাৰে। মই আপোনাক বটলত ভৰাই দেখুৱাই। এই দেখিছেনে, মই বটলত ভৰাই থ'লোঁ। দেখিবলৈ কি ধুনীয়া হৈছে। আপোনালোকে যদি এইদৰে বনোৱা নাই, বনাই চাবচোন। দেখিবলৈ খুব ধুনীয়া আৰু খাবলৈও সোৱাদ হয়। ভিডিঅ'টো যদি চাই ভাল লাগিল তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোক মোৰ চেনেলটোত নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব।